নমস্কাৰ, মই অন্য এটা ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক'ত যাব ওলাইছোঁ কৈ দিয়া। বিয়া খাবলৈ শান্তি বিয়া গাঁৱতে শান্তি বিয়া আছে। কালিও খাবলৈ গৈছোঁ, সদায় গৈ আছোঁ। বিয়া দহা আৰু এতিয়া বিয়া দহা এইবোৰতে সময় গৈছে। আমি দুজনী ওলাই লৈছোঁ, ৰখি আছোঁ হেৰিহঁতক, লগৰ ছোৱালীকেইজনীক ৰখি আছোঁ। আহিব, আহি আছে, এতিয়া আহি আছে আৰু এইটো মই আইতা দুজনী গৈছে বিয়া খাবলৈ এইখিনি যামগে নেকি? আমাৰ মইনাই মোবাইল চোৱাত ব্যস্ত, ল'ৰা নিচিনা হয় বহি আছে। ঐ মইনা, বিয়া ঘৰত কি কেনেকা হেৰি হৈছে আৰু আপোনালোকক দেখাই যাম। চাব আপোনালোকে, দেখাই যাম। এইফালে আমি বিয়া খাবলৈ গৈ আছো আৰু এতিয়া বাই দুজনী আহিলে। আমাৰ হেৰিয়ে নামটো কি আছিলে বাই? বিঠালী। বিঠালী, আমাৰ বিঠালী বাইদেউ হোৱা ইমান ধুনু এইটো চোলাটো কোনে আনিছিলে? এইটো চোলাটো কোনে আনিছিলে? চাচোন, এইটো ইমান ধুনীয়া চোলা কোনে আনিলে? এইফালে চা, কোনে আনিলে চোলাটো? এইফালে বাৰ্বী মাক হয়, বাৰ্বীৰ মায়ে হয়। বিয়া খাবলৈ ওলাইছো আৰু আমি কেইজনীয়ে, আৰু এজনী ৰখি আছো। ঘৰটোকে উঠাই লৈ যাম কৰি আছে, পাই নাই আহা এতিয়ালৈকে। বিয়া খাবলৈ গৈ আছো দেই। এইফালে বিয়া খাবলৈ গৈ আছো। আহা, গাভৰু ছোৱালীকেইজনী, এই দুজনী গাভৰু ছোৱালী দেখাই দিয়া। আমাৰ গাঁৱৰ সৰু সৰু গাভৰু ছোৱালীবোৰ। এই পাদজনী জলদি জলদি গৈছে। আমাৰ এপাৰ স্কাৰ্ফ নতুনকে পিন্ধি আহিছে কাৰণে এইটো নাই ওলা। নতুন বুলি জানিব ন, আমাৰ এপাৰৰ আজি ভাগিন নাতিনী বিয়া হৈছে আজি। এয়া একদম কি উগুল টুগুল লাগিছে আৰু বহুত কি লৈ গৈছে জানো। এইফালে এজনী নাচনী বাইদেউ। এয়া বিয়া ঘৰত পালোহি। এতিয়া বিয়া ঘৰত সোমাই গৈছো, মানে গেটটোৰ ওচৰত পাইছোহি। এয়া আহি থাক, এপাৰে গৈ আছে আগত। এইফালে গেট, ইয়াৰ পৰা সোমাই যাব লাগে বিয়া ঘৰত। ৱা, ইমান ধুনীয়া লাগিছে। ভিতৰত আৰু ধুনীয়া হ'ব চাগে। বাহিৰতে ইমান ধুনীয়াকৈ আয়োজন কৰিছে। মাক কচমছে ফাৰ্ষ্ট টাইম মই গাঁৱত বিয়া এনেকৈ আজিয়ে খাই পাইছোঁ। ইমান ভাল লাগিছে চাই, বহুত ধুনীয়া লাগিছে। ইমান গাভৰু ছোৱালীয়ে মানুহ চাহ তামোল দি লৈছে, তামোল আনিছে, মানুহ চাই আছে ওচৰত। সোমাই যাব লাগে। বহিবলৈ মানুহ দি থৈছে, বহি আছে চবে, চাহ পানী খাই লৈছে। ইয়াত এইফালেও চাহ খাই লৈছে। ইয়াত চাহ খাই মেলি চাহ দি আছে। এইফালে আমাৰ বায়ে ববিতা বায়ে চাহ দিছে। এইফালে ভণ্টি মই নাই থৈ লচোন মইনা আহিলা? ডাঙৰ বাই আগতে কামলি এইজনী আমাৰ ডাঙৰ বাই, ডাঙৰ এপাৰৰ ভিডিঅ' খাই ল'ব এনেকৈ। এইফালে আমাৰ কইনাজনী একদম মিচিকিয়াই হাঁহি দিছে। এইফালে চেল্ফি ফটো মাৰি আছে, সকলোজনীৰ লগত বহি আছে কইনাজনী ইমান ধুনীয়াকৈ। এইফালে দুজনী ছোৱালী আহিছে, চব উঠিছে, ইমান ভালকৈ, বহুত ধুনীয়া লাগিছে আজি।
আছে ওলাই আছে ওলাই মেলি কৰি চাহ দি পেলালে বোলে বাহিৰত তামোল কাটি আছে তামোল কাটি মানে বাইদেউ দুজনী তামোল কাটি আছে কইনাজনীৰ লগত অকণমান চকুতি খাই লৈছোঁ কইনাজনী আৰু তাৰ সখীয়েকজনী এইকেইজনী আমি এতিয়া বহি লৈছোঁ ভণ্টি বাই এফালে লগৰ দুজনী বহি আছোঁ আৰু অকণমান মোবাইল চাই আছে বায়ে মোবাইল কিবা এটা দেখাই আছে আৰু চাই আছে এইফালে ভণ্টিৰ লগৰ হয় ভণ্টিজনী এইফালে আমি ভাত খাব লৈছোঁ এতিয়া ভাত খাই মই ভাত খাই আছোঁ ভণ্টিয়ে ভাত খাই আছে দুজনীয়ে ভাত খাই আছোঁ মই কেনেকৈ খাই আছোঁ চাহ মই স্পীডত খাই আছোঁ এইফালে মই কুকুৰাকেইটা চাউল খাই আছে তিনিজনী মাক আছে চৈ 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 কেনেকৈ কুটি দিছে এইমাত্ৰ বিয়া খাই আহিছোঁ কুকুৰাকেইটাক চাউল তাউল দি লৈছোঁ আৰু এতিয়া সোমাবলৈ হ'বই গধূলি হৈ গ'ল আজি বিয়া খাই আহি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইমানতে সামৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকে দিব মই আপোনালোকক এনেকৈ ভিডিঅ' বনাই দিম